খুৰা আহিলা বজাৰ গৈছিলোঁ এবাৰ দিনটো ঘৰতে এনেই আছোঁ ঘৰৰ কিছুমান লাগতিয়াল বস্তু লাগে এবাৰ বজাৰৰ পৰা আহিলোঁ আৰু ভালে কৰিলা দিয়া। পিছে আপুনি ক'ৰ পৰা এই নক'বা আৰু মই তোমাৰ তাতে খবৰ এটা ল'ম বুলি আহিছিলোঁ। তোমাৰ ভাইটি বোলে এবাৰ BA ফাৰ্ষ্ট ক্লাছ পাছ কৰিলে তাকে বোলো খবৰ এটাকে লৈ যাওঁ। হয় খুৰা কি মোৰ মনৰ আশা পূৰণ কৰিলে। তেৰা ভালে কৰিলে দিয়া। পিছে তাক এতিয়া কি কৰিম বুলি ভাবিছা? আপুনিতো জানেই খুৰা মা দেউতা অবিহনে সৰুৰ পৰা তাক কেনেকৈ ডাঙৰ দীঘল কৰিলোঁ। সি যদি কিবা পঢ়িব মন আছে পঢ়ক। কথাটো নোহোৱা নহয় দিয়া চাওঁ দিয়াচোন কি হয় আমিও এনেকৈ কথা পাতি আছোঁ আহক খুৰা ঘৰত আহক ব'লা। ৰক্ষা কোনোমতে BA পাছ কৰিলোৱে। তইতো ৰিজাল্ট ভালেই কৰিছ। পিছে এতিয়া ক'ত কি কৰিম বুলি ভাবিছা? তইতো জানাই আমাৰ ঘৰৰ অৱস্থা। দাদাই কিদৰে কষ্ট কৰি অনা টকা কেইটাৰে মোৰ পঢ়া শুনাৰ যোগান ধৰিছিল। এতিয়া দাদাৰ পৰা পইচা খুজিবলৈও ভাল নলগা হৈছে। ঘৰতে কিবা এটা কৰি যেনে তেনে চলি যাব লাগিব আৰু। চিন্তা কৰিব নালাগে ভাই, বিনামূলীয়া প্ৰশিক্ষণ এটা আহি আছে তাতে মই এডমিশ্যন ল'ম বুলি ভাবিছোঁ। তই যদি লওঁ মোৰ লগত ওলাব পাৰ। ঠিক আছে মই এতিয়াই দাদাক কথাটো কওঁ। ঠিক আছে। খুৰা অমল, মই তোমাক আজি কিছুমান কথা ক'ম বুলি আহিছোঁ। কওক খুৰা তুমি জানা দাদা মোক কোৱাৰ আগৰ কথা। হয় খুৰা সেই হত্যাকাৰী আজিও ধৰা নপৰিল। তেন্তে শুনা, আজি 20 বছৰ আগৰ কথা। তোমালোকৰ দেউতাৰাৰ সৌ কলনী পথাৰত যিডোখৰ মাটি আছিলে ভূ মাফিয়াই জোৰ জবস্তি কৰি দখল কৰিব ওলাইছিলে আৰু তেতিয়াই মই মাটিডোখৰ বিক্ৰী নকৰো। মই আপোনালোকক হাত জোৰ কৰি কৈছো মই মাটিডোখৰ বিক্ৰী নকৰো। ভাইটি ভাইটি শুনচোন। দাদা মোক মাতিছিল। কালিতো ট্ৰেইন আছে নহয়। দাদা ৰাতিপুৱা 9 বজাতে মোৰ ট্ৰেইন আছে। তই যাব খুজিছা যা, মোৰ আশা আছে তই পাৰিবি। এটা কথাই মনত ৰাখিবি, নিৰঞ্জন ছোৱালীয়ে আমাৰ দেউতাক কেনেকৈ হত্যা কৰিছিল। তই ভাল মানুহ হৈ দেখাই দে ভাইটি। গাঁৱৰ মানুহখিনি বুজাই দিয়ে যে নিৰঞ্জন চলিহাৰ নিচিনা ভূমাফিয়া এটাৰ ভয়ত যাতে কোনো ভয়টোৰ হৈ নাথাকে। তই চিন্তা নকৰিবি দাদা, গাঁওখন আৰু দেউতাক নিৰঞ্জন চলিহাই কৰা অত্যাচাৰৰ প্ৰত্যুত্তৰ মই দিমেই। ভাইটি তোৰ মনত আছেনে সৰুতে যে তোক আঙুলি মূৰত মই ক খ শিকাইছিলোঁ। তোৰ ভুলবোৰ যে মই মাৰ ওচৰত গাত পাতি লৈছিলোঁ। দাদা তই কেতিয়াও পাহৰি নাযাবি ভাইটি। এতিয়া বহু ৰাতি হৈ গ'ল, শুই থাক, কালি ৰাতিপুৱাই যাব লাগিব।
যা ভাইটি যা, ভালদৰে থাকিবি। টকা পইচাৰ অভাৱ হ'লে মোক জনাবি। হ'ব দাদা। আপুনি একো চিন্তা নকৰিব দাদা, মোৰ বন্ধু অনিমেষে সকলোখিনি ঠিক কৰি থৈ দিছে। এতিয়া আহিছোঁ দাদা। যা যা, দেৰি হ'ব যা। যা ভগৱানৰ অনিমেষ, অনিমেষ, আহি পালি অঁ আহোতে তো একো অসুবিধা হোৱা নাই 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 নাই, আহো লগ এইটো মোৰ বন্ধু আকাশ। আকাশ হাই হাই ভালেই, ব'লা জোতাটো খুলি বেগটো ধৰচোন। নাই পাৰিম মই পাৰিম হ'ব আহ বিচনাতে থাক তহঁতে ইমান দূৰৰ পৰা আহিছা, ভাগৰি জাপৰি আহিছা চাগে। অলপ বহি কিনে ফ্ৰেছ হৈ ল, মই তহঁতৰ কাৰণে চাহ বনাম। ঠিক আছে। ৰুমটো ভালেই লাগিছে। চেনিয়ে নাই দেখোন, কি কৰা যায় এতিয়া? মই চাহ ইমান এটা ভালে নাপাওঁ, চাহ নাখাওঁৱেই। চাহ খালে ডায়েবেটিছ হয়, প্ৰেছাৰ হয়, আৰু বহুত কিবা কিবি হৈ থাকে। তহঁতেও এতিয়াৰ পৰা মানে চাহ তাহ খাওঁ ইমান এটা কমাই দে। তাতকে কোৱা বন্ধু ঘৰত চেনিহে হৈছে। আকাশ ক'ত যা? ঘৰত যে একতা নাই, খবৰ ৰাখিছ? বাহিৰৰ সেই অপা খাই মই পেট বেয়া কৰিবলৈ নাই দেই। মই বজাৰৰ পৰা আহোঁ, আজিৰ পৰা তিনিও একেলগে খাম। ৰচোন কি ৰুমত তই ভাত বনাব পাৰিবি? আৰে ভাই তই চিন্তা নকৰিবি, আজিৰ পৰা ভাত বনোৱা দায়িত্ব মোৰতো। এতিয়া যা, ঠিক আছে বিক্ৰম শুই আছে, জগাই দিব। বাইকখন লৈ যা, আহোঁতে গাড়ীৰ প্ৰব্লেম থাকে। ঠিক আছে। ঐ লাহে লাহে চলাবি, এই গ'লে গেলা। বাপৰে মোৰ বিষাই গৈছে। কোৱা। যাব পাৰিমনে? ইমান দেৰি হ'ল গাড়ীখন নাই। নিশ্চয় আহা।
প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে প্ৰতিটো উশাহ তোমাৰ বুকুতে প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে প্ৰতিটো উশাহ তোমাৰ বুকুতে মই জীয়াই উঠো মই শব্দ গঢ়ো পাখি মেলো। আপোনাক লগ পাই বহুত ভাল লাগিল। আজি আপোনাক লগ নোপোৱা হ'লে দেৰিয়ে হৈ গ'ল। তোমাক লগ পাই মোৰো বহুত ভাল লাগিল। এইফালে মোৰ টিউশ্যন যাবলগীয়াও আছে। বাই। শুনাচোন, তোমাৰ কণ্টেক্ট নাম্বাৰটো দিবা নেকি? লোৱা। কোৱা। मान ना मारे गला আকাশ আকাশ কোনোবা প্ৰিয়াই ফোন মাৰি আছে তোক কোনে ফোন কৰিছে কোনোবা প্ৰিয়াই ফোন মাৰি আছে ৰে যা যা আমাৰে দুখ ভাই কোনো প্ৰিয়াইছে ফোন নামাৰে হয় দে ভাই কোনোবাৰ প্ৰেমত পৰিছে যেন পাওঁ। তাকে দুয়াৰ ওলাব লাগিব কি বা চলি আছে ইয়াৰ মনত সিয়ে জানে আৰু আমাক একো কোৱা নাই ন নাই কোৱা প্ৰিয়াৰ প্ৰেমত বলিয়া কৃষ্ণ মই ইয়াৰ মুখ চাই কৈ দিব পাৰো সি পাক্কা প্ৰেমত পৰিছে ঐ চিনাকি কৰে নিদিয়া নেকি দিম দিম কিয় নিদি আৰু পাৰ্টি এটা ডাঙৰকে হ'ব লাগিছিল মাৰি লোৱা নাই এটা দেই দে না ভাই এই পাৰ্টি দিওঁ বোলে নিশ্চয় দে আৰু হৈ যাব ছাৰ আপুনি নিশ্চিন্ত থাকক কেৱল গাঁৱৰ কিছুমানে অসুবিধাৰ সৃষ্টি কৰি আহিছে মই সেইবোৰ মেনেজ কৰি ল'ম আপুনি কেৱল বৰ্তমান ৰেডি ৰাখক এয়া লৈ যা আৰু লাগিলে কবি কেৱল মাত্ৰ অতি সোনকালে কামটো নাছিল ঠিক আছে ছাৰ এতিয়া মই আহিছোঁ কবিতাতে দিলো সুৰ আদৰিলো আনা মৰমৰে ভাষাবোৰ আকাশ বুজিছো মই তোমাক বহু কম দিনৰ ভিতৰতে ভাল পাই পেলাইছোঁ মোক কেতিয়াও অকলশৰীয়া নকৰিবা মই বহুত দুখীয়া ঘৰৰ ল'ৰা প্ৰিয়া আমি ভাল পালেও তোমালোকৰ ঘৰখনে আমাৰ সম্পৰ্কটো চাগে কেতিয়াও গ্ৰহণ নকৰিব তুমি এইবোৰ কি কৈছা প্ৰিয়া বহু সৰুতেই মই মোৰ মা দেউতাক হেৰুৱাই পেলাইছোঁ সামান্য মাটি এডোখৰৰ কাৰণে ভূমাফিয়া এজনে মোৰ দেউতাক হত্যা কৰিছিল মই মোৰ ৰুগীয়া মাকো সেই একে বছৰতে হেৰুৱাব লগা হৈছিল মই সঁচাই বহুত দুৰ্ভগীয়া প্ৰিয়া
চিন্তা নকৰিবা আকাশ, মই তোমাৰ লগত সদায় আছোঁ। এতিয়া ব'লা হৌ তালৈ যাওঁ। ব'লা। উদালি তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানেকি বাঢ়িছে জীৱনে হেঁপাহতে বাঢ়িছে জীৱনে হেঁপাহতে মৰমৰ দলিচাখন সাৱতি ৰৈ ৰুদালি তুমি ৰুদালি তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানেকি হেল্ল'। আকাশ, প্ৰিয়া কোৱা। আকাশ, তোমাৰ লগত এটা কথা আছে। কোৱা। আজি তোমাক আৰু মোক পাপাই দেখিছে। কি? ভয় কৰিব নালাগে বলিতো। পাপাই কালি তোমাক মাতিছে, বিয়াৰ কথা আলোচনা কৰিব হেনো। মোৰ ভয় লাগিছে প্ৰিয়া, যদি আমাৰ প্ৰেমত বাধা দিয়ে। কি যে কোৱা, সেনেকুৱা কেতিয়াও নকৰে। তুমি কালি 2 বজাত পোৱাকে আহিবা, মই ৰৈ থাকিম। হ'ব দিয়া, যাম। প্ৰিয়া, প্ৰিয়া। বাহিৰত ইমান ৰ'দ, তাতে আকৌ গৰমটো বেছি পৰিছে। তুমি বহা, মই তোমাৰ কাৰণে পানী লৈ আহো। হ'ব দিয়া। নিৰঞ্জন চলিহা, দুখীয়াৰ তেজ শুনি কৰা ভিক্ষুক। তুমি এইবোৰ কি কৈছা? একো বুজিব পৰা নাই।
তুমি এইবোৰ কি কৈছ বলিয়া হৈছ নেকি মই বলিয়া হৈছো তোমাক যে কৈছিলো সেইদিনা মোৰ দেউতাক হত্যা কৰা কথা সেইজন কোনো নহয় তোমাৰ পাপা নিৰঞ্জন চলিহা দুখীয়া লগত দাবী শক্তি দি হত্যা কৰি নিজৰ লগত লিখি লোৱাজনে তোমাৰ পাপা নিৰঞ্জন চলিহা ঐ ৰামু ইয়াক ঘৰৰ পৰা বাহিৰ কৰি দে পাপা এইবোৰ কি সৰুতে মাক হেৰুৱালো মাৰ মৰম তুমিয়ে দিয়া নাছিলা জানো তুমি মোৰ কথা এবাৰ কিয় ভাবি আছিলা পাপা কিয় তই চিন্তা নকৰিবি দোস্ত তোৰ লগত আমি সদায় আছো তোৰ দেউতাৰ হত্যাকাৰীক ইমান সহজে আমি হাৰি যাবলৈ নিদিওঁ কি ঠিকেই কৈছে আমাৰতো গাঁওখনো আছে মানুহবোৰো আছে নিৰঞ্জন চলিহাৰ দৰে ভূমাফিয়া এটাই ভূমিহাৰা কৰা সেই খেতিয়কবোৰো আছে তেওঁলোকৰ কাৰণে আমি কিবা এটা কৰিব নোৱাৰোনে বল এতিয়াই বল আমি গাঁৱৰ মানুহখিনিক সাহস দিব লাগিব মানুহখিনিক বুজাই দিব লাগিব যে নিৰঞ্জন চলিহাৰ দৰে ভূমাফিয়া এটাৰ ভয়ত কোনো ভয় থাকিবলগীয়া নহয় বল বল ছাৰ এটা ডাঙৰ কথা হৈছে আকাশ আৰু তাৰ লগৰবোৰে আমাৰ বিল্ডিঙৰ ফালে আগবাঢ়িছে কিবা এটা কৰাৰ ব্যৱস্থা কৰা
চাব প্ৰিয়া আকাশ, গাঁৱৰ মানুহখিনিৰ মাটিৰ কাগজ পত্ৰবোৰ বিচাৰি পাইছো। তুমি চিন্তা নকৰিবা। প্ৰিয়া আকাশ, সিহঁতৰ কথা মই সদায় ধৰিম। তেওঁ মোৰ পাপাই হওক বা আন কোনোবাই হওক, প্ৰত্যেকৰে মোৰ মাফিয়াৰ এই সমাজত মই কেতিয়াও স্থান নিদিওঁ। জুখি চাব নোৱাৰি ইয়া অকমানি আমাৰে পৃথিৱী উঠৰ কথা মুকুতাৰে মালা গাথে চেৰে হৰে ছবিয়ে আনে দেখি নোপোৱা মমতাই দুহাতৰে বুৰণিয়ে আনি দিয়ে চিকুনি চিকুনি সপোনে আনে বুজি নোপোৱা ধুমুহা ঢাকি থয় মনয়া সিঁচি ৰয় আচৰণৰো